নমস্কাৰ আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল আছে। আজি নতুন এটা ৰেচিপি লৈ আহিছোঁ, আহক চাওঁ। প্ৰথমে জিৰা আলু কেনেকৈ বনাই চাওঁ আহক। তাৰ বাবে মই আলু 3টা মিডিয়াম সাইজৰ লৈ লৈছোঁ। তাক ভালদৰে সৰু সৰুকৈ কাটি লৈছোঁ ধুই মেলি। আলুটো মই প্ৰথমতে ধুই লৈছিলোঁ। এতিয়া গেছটো অন কৰিকে তাত কেৰাহীটো পাতি দিছোঁ। কেৰাহীটো পাতি তাত তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে তাত মই জিৰা দি দিছোঁ। জিৰা এড কৰি জিৰাখিনি ভালদৰে ব্ৰাউন ফ্ৰাই হোৱালৈকে ৰৈছোঁ। তাৰ পাছত মই তাত হালধি দি দিছোঁ। হালধি আধা চামুচে এড দিব লাগিব, বেছি হালধি নালাগে, অকণমান হ'লেই হয়, জাষ্ট কালাৰটো কাৰণে। হালধিটো ভালকৈ তেলখিনিৰ লগত মিলাই ল'ব লাগিব, তেতিয়া মানে আলুখিনিৰ লগত মিলাবলৈ সুবিধা হয়। এতিয়া আলুখিনি কাটি থোৱা আলুখিনি তাত দি কিনে ভালদৰে ভাজি লৈছোঁ, যাতে তেলখিনি, হালধিখিনি, আলুখিনি গোটেইখিনি একেই লগত মিক্স হৈ যায়। এতিয়া আলুখিনি ভালদৰে জিৰা আৰু তেলৰ লগত মিক্স হৈ গ'ল। এতিয়া আমি ইয়াত নিমখখিনি এড কৰি অকণমান দেৰি ঢাকি থৈ দিম, মিনিমাম 7 মিনিটমান, মেক্সিমাম 10 মিনিট। যদি 7 মিনিটৰ পৰা 10 মিনিট সময়ে লাগিব, সিমান দেৰি ঢাকি থোৱাৰ পাছত হৈ যাব। গেছটো একেবাৰে ল' ফ্লেমত থ'ব লাগিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে মোৰ চেনেলটোত নতুন হয় যদি ছাবস্ক্ৰাইব কৰিব। এনেকুৱাই সদায় নতুন নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ। কাইলৈ আকৌ নতুন এটা ভিডিঅ' লৈ লগ পাম। বাই বাই।